হেল্ল' বন্ধুসকল, আকৌ মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ এতিয়া গোলাঘাটৰ দুই নমুখ নে দুই নমুখ হয় নাজানো, আৰু পিকনিক খাবলৈ গৈ আছোঁ কলেজৰ লগৰবোৰে। আৰু আহিয়েই খানাৰ আয়োজন, আৰু প্লেচটো চাওক কি আল্টিমেট। এইফালে আমাৰ ৰূপম কাই পূৰা ব্যস্ত, এইফালে মই, আৰু এইফালে পূৰা খানা আহিয়েই লগালগ খানাৰ আয়োজন হৈ গ'ল। এইফালে পিঁয়াজ চিয়াজ কুটি মেলি লগৰে, এইফালে মাংস, আৰু এইফালে খানা আয়োজন পৰা হৈ আছে। জেগাডোখৰ চাওক কি ধুনীয়া প্লেচ। আপোনালোকে আহিলে আহি পায় গোলাঘাটৰ দুই নমুখ নে দুই নমুখ হয় নাজানো, কমেণ্ট কৰি জনাব যোনে গোলাঘাটৰ মানে সেইটো ফালে জেগাৰ হয়। আৰু এইফালে পূৰা মানে অলপ পানী লগা হৈছে, তাৰ মানে নাকৰ ফুচফুচনিটো বেছি হৈছে। এইফালে জেগাডোখৰ চাওক কি ধুনীয়া আল্টিমেট, একদম নদী কাষত ধুনীয়াকৈ একদম খানা চানা খাই মেলি এইফালে আৰু পূৰা এনজয় হৈ আছে। এইফালে চব খেতি আছে, আলু চালু ধেৰ এইবিলাক খেতি কৰি থৈছে। কি কৰিছে ইমান